প্ৰিয় দৰ্শকসকল, আজি আপোনালোকলৈ লৈ আনিছোঁ এটি সুন্দৰ ৰেচিপি। লোকেল মুৰ্গীৰ ভীমকলৰ পচলাৰে কেনেদৰে বনাব পাৰি, আহকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে আমি মাংসখিনি নিমখ হালধি সানি ল'ম। আন্দাজমতে নিমখ দিম। এইখিনি ভালদৰে সানি অলপ সময় ৰাখি দিম আৰু পচলাটো আমি মিহিকৈ কাটি মোহাৰি ল'ম। পচলাখিনি কুটি এনেদৰে মোহাৰি ল'ব লাগিব। মোহাৰি কোমল কৰি ল'ব লাগিব, নহ'লে থলঙা থলং দি থাকিব। আমি প্ৰথমে আলুখিনি জোখমতে কাটি লৈছোঁ। এইখিনি ভাজি ল'ম। এয়া কেৰাহী পাতি লৈছোঁ। কেৰাহী গৰম হৈছে, তেল অলপ দি ল'ম। তেল গৰম হৈছে, আলুখিনি দি দিম এতিয়া। আলুখিনি ৰঙাকৈ ভাজি ল'লোঁ। এইখিনি এতিয়া কাঢ়ি ল'ম। আলু ভাজি হোৱাৰ পিছত তেলখিনিতে পাঁচফোৰণ দি দিছোঁ। তেজপাত দিম। এতিয়া পিঁয়াজ কাটি লোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ সিজিছে, এতিয়া আমি আদা নহৰু পেষ্টখিনি দি দিম। মই নহৰু ডাঙৰ চাইজৰ এটা লৈছোঁ আৰু আদা লৈছোঁ। এইখিনি খুন্দনাত খুন্দি লৈছিলোঁ আদা নহৰু। ধনিয়া পাউডাৰ এচামুচ দি দিছোঁ ইয়াত আৰু গৰম মছলা দিছোঁ। মাংসখিনি দি দিম এতিয়া। বেলেগ এখন কেৰাহীত আমি পচলাখিনি ভাজি ল'ম। কেৰাহী গৰম হৈ আছিলে, মই তেল দি দিছোঁ। এটা শুকান জলকীয়া দি দিছোঁ আৰু পিঁয়াজ দি দিম। পচলাখিনি দি দিম এতিয়া। কম পৰিমাণে নিমখ হালধি দিম। মাংসত মই নিমখ হালধি দিয়ে থৈছোঁ। এইখিনিও জুইটো কমাই ঢাকি ৰাখিম। মাংসখিনি মাজে মাজে চাই থাকিব লাগিব কিমান সিজিছে। এতিয়া ইয়াত আমি মাংস প্ৰায় সিজিছে, ভাজি লোৱা আলুখিনি দি দিম। অলপ সময় ঢাকি দিম।
চাই লওঁ কিমান সিজিছে। এয়া আধা সিজা হৈছে। সম্পূৰ্ণকৈ সিজিবলৈ নিদিওঁ, আধা সিজাকৈ ৰাখি দিম। এতিয়া আমি আধা ভজাকৈ লোৱা পচলাখিনি ইয়াত দি দিম। ভালদৰে লৰাই দিম। মছলাৰ বৰ ধুনীয়া গোন্ধ এটা আহিছে। বহুত ধুনীয়া হৈছে তৰকাৰীখন। বন্ধুৱে কয় তৰকাৰী গোন্ধটো খুব ধুনীয়া হৈছে। মাংস আমাৰ সিজিছে, এয়া হৈছে। এতিয়া মই অকণমান জ্বলা দিম। জ্বলা একেবাৰে দিয়া নাই, ৰেড চিলি অকণমান দি দিম। এতিয়া অকণমান পানী দি দিম। অলপ গৰম পানী দিব লাগিব। গৰম পানী দিছোঁ মই। প্ৰিয় দৰ্শক, দেখিছে ইমান ধুনীয়া কালাৰ উঠিছে। মই বিশেষ মছলা একো দিয়া নাই। মোৰ ৰেচিপিবিলাকত মছলা কমেই থাকে। মই মছলা বহুত কম পৰিমাণে ইউজ কৰোঁ। আৰু ইয়াত মই দুটামান পকা জলকীয়া কাটি দিম। আৰু হ'ব হৈছে, মই লাষ্টত গৰম মিট মছলা অকণমান দি দিছোঁ। আমাৰ ৰেচিপি হৈ গ'ল। এতিয়া মই কাঢ়ি দিম। প্ৰিয় দৰ্শকসকল, আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণ চালে। আৰু যিসকলে এনেদৰে লোকেল মুৰ্গীৰ লগত ভীমকলৰ পচলা দি বনাই খোৱা নাই, আপোনালোকেও এবাৰ ৰেচিপিটো বনাব আৰু কেনেকুৱা হ'ল মোক কমেণ্ট কৰি জনাব। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ বাবে চাইছে, ছাবস্ক্ৰাইব কৰি দিব।